হেল্ল' ভিউৱাৰ্ছ, আজি দুটা ৰেচিপি লৈ আহিছোঁ। শীতৰ সন্ধিয়া চাহৰ লগতো জমিব বেঙেনাৰ পকৰি আৰু আলুৰ চাটনি। সহজ ৰেচিপি, কিন্তু খাবলৈ খুব মজা। এয়া মই এটা ডাঙৰ বেঙেনা লৈ লৈছোঁ, ধুই পেলাই অকণমান মিঠাতেল সানি লৈছোঁ। পুৰি ল'ম এইটো। বেঙেনা আপোনালোকে সৰুও ইউজ কৰিব পাৰে, কিন্তু ডাঙৰ হ'লে বেছি ভাল হয়। এইটো মই গেছতে পুৰি ল'ম এনেদৰে। এয়া বেছি সময় নালাগে, বেঙেনাটো সিজি আহিছে। বেঙেনাটো হৈ গৈছে মোৰ পুৰি লোৱা। এইটো থাল এখনত লৈ লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ বাকলি গুচাই ল'ম। এয়া মোৰ বেঙেনাটো, আৰু এয়া কাটি পেলাই চাইছোঁ, ভিতৰত হয়তো পোক চোক থাকিব পাৰে, আৰু এনেও নাথাকিলেও এনেদৰে পিচ পিচকৈ কাটি ল'ব লাগিব। এইখিনি কাটি ল'লোঁ মই বেঙেনাটো। এতিয়া তাত প্ৰায় 1 কাপৰ জোখত পিঠাগুড়ি অকণমানকৈ দি দিছোঁ। আপোনালোকেও ট্ৰাই কৰিব যাতে পিঠাগুড়ি দিব পাৰে। দি দিছোঁ সোৱাদ অনুযায়ী নিমখ, হালধি, অকণমান পিঠাগুড়ি মই ছাইড কৰি থৈ দিছোঁ। আদা নহৰুৰ পেষ্ট দিছোঁ 2 চামুচ, কেঁচা জলকীয়া দি দিছোঁ, পিঁয়াজ দিছোঁ এটা ডাঙৰ চাইজৰ মিহিকৈ কুটি, জিৰা গুড়ি দিলোঁ, জলকীয়া গুড়ি দিলোঁ, আৰু দিছোঁ জালুক অকণমান সৰহকৈ, ধনিয়া পাত দিছোঁ। আপোনালোকে নৰসিংহৰ পাতো ইউজ কৰিব পাৰে। এতিয়া গোটেইখিনি মিক্স কৰি লৈছোঁ ভালদৰে। ৰৈ যোৱা পিঠাগুড়িখিনিও প্ৰয়োজন হ'লে মই ইয়াতে মিক্স কৰি ল'ম। এইখিনি মোৰ প্ৰস্তুত হৈ গ'ল। এতিয়া পেনখন পাতি দিছোঁ, তাত অকণমান বেছিকৈ মিঠাতেল দি দিম। আপোনালোকে ৰিফাইন তেলতো ভাজিব পাৰিব। এইখিনিতে অনুৰোধ, ভিডিঅ'টো শেষলৈ চাব, আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। এতিয়া যিখিনি মই ৰেডি কৰি লৈছিলোঁ, বেঙেনা পিঠাগুড়ি বা মা মছলাৰ যিখিনি বেটাৰ ৰেডি কৰি লৈছিলোঁ, সেইখিনিৰ পৰা অলপ অলপকৈ এনেদৰে পকৰীৰ আকাৰত মই তেলত দি দিছোঁ। গেছৰ ফ্লেম মিডিয়াম হৈ আছে। এই গোটেইখিনি মই মচমচীয়া হোৱাকৈ ভাজিম। আৰু এনেও চাউলৰ গুড়ি বা পিঠাগুড়ি দিলে পকৰীবিলাক অকণমান মচমচীয়া হয়েই। ময়দা বা আটা বা বেচন দিয়াতকৈ চাউলৰ গুড়িটো বেছি ভাল লাগে। এইখিনি মই লুটিয়াই দিছোঁ এতিয়া। এই পকৰীটো ভাতৰ লগতো ভাল লাগে খাবলৈ, বা চাহৰ লগতো খাব পাৰি। ঠাণ্ডা দিনত চাহৰ লগত সন্ধিয়া খাই বৰ ভাল লাগে। উঠাই লৈছোঁ মই প্ৰথম বেটছটো, ৰঙচুৱাকৈ ভাজিছোঁ। এয়া ইফালে টাৱাখন পাতি দিছোঁ, মই পকৰীখিনি ভাজি উঠিলোঁ। টাৱাখনত জালুক আৰু শুকান জলকীয়া অকণমান ড্ৰাই ৰ'ষ্ট কৰি ল'ম। আলুৰ চাটনিটো মই বনাম এতিয়া। আলুৰ চাটনিত এই বেঙেনাৰ পকৰীটো লগাই পেলাই খাই ভাল লাগে। নৰসিংহৰ পাত, আদা নহৰু, সোৱাদ অনুযায়ী নিমখ, আৰু এটা ডাঙৰ চাইজৰ আলু লৈছোঁ। গোটেইখিনি মই মিক্সিৰ বাতিটো তেনেদৰে দি লৈছোঁ, আৰু সোৱাদ অনুযায়ী নিমখখিনি দিছোঁ। এতিয়া এইখিনি এতিয়া পেষ্ট বনাই ল'লোঁ। পেষ্ট মানে মোৰ চাটনিখন ৰেডি। এয়া মোৰ বেঙেনাৰ পকৰী আৰু আলুৰ চাটনি ৰেডি। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, আৰু নতুন ভিউৱাৰ্ছসকলে ছাবস্ক্ৰাইব কৰিব প্লিজ। কাষত থকা বেল আইকনটো দবাই দিব, আৰু আমাৰ চেনেলৰ লগত থাকিব। আগলৈ ভালে থাকক, তাকে আশা কৰিছোঁ। বাই বাই।